কোনবাই মানে ভাল এটা চাহ দোকান কোনবাই মানে রেস্টুরেন্ট দোকান কোনবাই মানে কম্পিউটার দোকান কোনবাই মানে ভাল খেতি বিভিন্ন ধরনের ব্যবসায় আমার ছোৱালীবিলাকে কাটিং নিটিং বিউটি পার্লার ভাল এখন মানে রেস্টুরেন্ট খুলি যাতে নিজৰ জীৱন যাপন কৰিব পাৰে কাৰণ সকলে 100% চাকৰি নাপাব যিসকলে চাকৰি পোৱা নাই তেখেতসকলে নিজৰ জীৱনটো চলাই লৈ যাবৰ কাৰণে আমাৰ বিপিএফ দলে বেকাৰ সমস্যা সমাধান কৰিবৰ কাৰণে তেনেকা সিদ্ধান্তবিলাক লৈছে প্ৰতিটো সেলফ হেল্প গ্ৰুপৰ নামত এক বছৰত 40 কোটি টকা দিয়া হ'ব সেলফ হেল্প গ্ৰুপ আমাৰ মহিলা বাইদেউসকলৰ নামত বিকলাঙ্গসকলৰ নামত আৰু বয়সস্থ ব্যক্তি সিনিয়ৰ সিটিজেনসকলৰ নামত প্ৰতি বছৰে 10 কোটি টকা আমাৰ বিপিএফ চৰকাৰ গঠন কৰাৰ লগে লগে ধাৰ্য কৰা হ'ব আৰু যিসকল আমাৰ বিভিন্ন পৰ্যায়ত আমাৰ মানে বিপিএফ আমাৰ বিটিসি অঞ্চলৰ দুখীয়া দৰিদ্ৰ খাটি খোৱা দিন হাজিৰা কৰা ব্যক্তিসকল আছে তেখেতসকলক আইপিএস দিবৰ কাৰণে বিপিএফ দলে বছৰি 50 কোটি টকা ধাৰ্য কৰিব সো তেনেকা ভাল ভাল সিদ্ধান্তবিলাক লৈছে মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাত আমাৰ ছাত্ৰ ছাত্ৰী আমাৰ বিটিসি অঞ্চলৰ ছাত্ৰ ছাত্ৰীবিলাকে যিবিলাক মানে টপ 10 পজিশন পাবলৈ সক্ষম হ'ব আমাৰ বিটিসি ভিতৰৰ পৰা টপ 10 পাবলৈ সক্ষম হ'ব তেনেকা ছাত্ৰ ছাত্ৰী আমাৰ শিক্ষা বিভাগৰ পৰা প্ৰতিজন 10 জন ছাত্ৰ ছাত্ৰী এজনক 5 লাখ টকা দি পেলাই আমাৰ বিপিএফ চৰকাৰে তেওঁলোকক মানে সম্বৰ্ধনা পাতিব যাই পৰ মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী খালমানসি মানে টপ 10 জায়গা বিভাগৰ দৈনিকই 82 নম্বৰ জায়গা লগাইও বিভাগৰ বেবাদি फरायसाफोरखौ खालमानसि जोंनि भिडिअखौ जोबजासिम नायनायनि थाखाय थेंक इउ लोगोफोर